Hello friends and welcome to my YouTube channel S21 Vlogs to আপোনালোকক আন এটা ভিডিঅ' লৈ পাতলাকে স্বাগতম জনালো তো ভিডিঅ'টো কমপ্লিটলি ওয়াচ কৰিব মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিলো কাৰণ বহুত বিভিন্ন ধৰণৰ প্ৰবলেম হৈ আছিল তো সেই কাৰণে বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আজি আহিছো তো বিভিন্ন কাৰণৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলো তো আজি ভাবিলো এটা ভিডিঅ' বনাই দিও যেহেতু বিহুৰ বতৰ তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ পৰিয়াললৈ সপৰিয়াললৈ মই ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো আশা কৰো অসমীয়া নৱবৰ্ষৰ এই বছৰটো নহয় আৰু যিমান আহি থাকে আৰু আগলৈ আপোনালোকৰ সুখম মংগল হওক তো তাৰে কামনা কৰিছো তো ভিডিঅ'টো কমপ্লিটলি ওয়াচ কৰিব তো লেটস ষ্টাৰ্ট দা ভিডিঅ' তো আজি হৈছে বহাগ মাহৰ 2 তাৰিখ তো আমাৰ গাঁৱৰ আজি ৰাজহুৱা মন্দিৰৰ হোম তো আজি আমি যাম গাপা ধুই ওলালো বঢ়িয়াকে নতুন কাপোৰ লৈ ওলালো তো এতিয়া যাম আমি মন্দিৰলৈ হোম খাব তো চাই থাকক ভিডিঅ'টো কমপ্লিট তো এতিয়া আছো মন্দিৰত বহি তো বঢ়িয়াকে হোম হৈছে তো বামুণৰ কাম হ'ল এতিয়া আমি কি ল'মে সেয়া কৰিম এতিয়া বঢ়িয়াকে ফুল চুল লৈ আছে তো মন্দিৰত থিয়া কৰি বঢ়িয়াকে ফটো এটা লৈ ওলাই আহিলো তো বাহিৰত চেয়াৰ আছে তো বৰ মজা এটা বহিছো তো এতিয়া প্ৰসাদ খাই পেলাই ঘৰত যাব লাগে তো চাই থাকক প্ৰসাদ চসাদ খাই ঘৰতে যাম তো ফ্ৰেণ্ড বুট পাই গলো ধোৱাত পেকিং দি দিছি পুৰা খাই লৈ এতিয়া ঘৰত যাওঁ পায়স আহিছো ৰ পায়স চায়স খাই ঘৰত পায়স চায়স খাই শেষে কৰি পেলালো ভিডিঅ' বনাব পাৰি গৈছিলো দিয়ক পায়স চায়স খালো বম হৈছে তো এতিয়া ঘৰত যাওঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব যদি চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰক পাম এটা নতুন জেগাৰ লগত দিলেন টাটা বাই বাই।